closer to mine. Yeah, our love is never dying, changing my mind. My heart's a stereo, it beats for you, so listen close. Hear my thoughts in every note. Oh, 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 oh. হেল্ল' এণ্ড নমস্কাৰ সকলোকে মই নিতুৱে আপোনালোক সকলোকে লাইফ উইথ নিতু আছামিজ ব্লগ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মোৰ লগতে মোৰ মাৰ্ফিও আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি হ'ল শনিবাৰ আৰু এতিয়া ৰাতিপুৱা 9টা বাজিবই হ'ল। ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিম বুলি ভাবিছিলোঁ, কিন্তু আৰম্ভ কৰোঁতে কৰোঁতে মোৰ সদায় লেট হৈ যায়। তো বলকচোন ভিডিঅ'টো এতিয়াৰ পৰাই আৰম্ভ কৰোঁ। আৰু এতিয়া ৰাতিপুৱা চাহৰ বাবে বৌয়ে এনেকৈ লুচিৰ ভিতৰত নাৰিকল দি বনাইছে। মাৰ্ফি কি মনা কি মনা নাই। হেল্ল' এভৰিৱান, আৰু এতিয়া দুপৰীয়া 12টা বাজিলে। তেতিয়া অথনি চাহ পানী খাই অলপ আগত গা ধুই আহিলোঁ। আজি বহুত গৰম দিছে, আজি বহুত ৰ'দ দিছে, আপোনালোকক দেখুৱাই দিছোঁ। আৰু এতিয়া আমি কিবা এটা বনাই খাম বুলি ভাবিছোঁ। কিনো বনাওঁ বলকচোন চাওঁ। আৰু আপোনালোকক মই এটা বস্তু দেখুৱাই দিছোঁ। বস্তুটো হ'ল এইটো দেখিছেনে? এইটো মই পট পেইণ্টিং কৰিছোঁ। কেনেকুৱা লাগিছে জনাবচোন। পলম নকৰি কিনো বনাওঁ বলকচোন চাওঁ। আৰু আজিৰ ৰেচিপিটোৰ বাবে চিকেনখিনি এনেকৈ মেৰিনেট কৰা হৈছে। চিকেন মছলা, গৰম মছলা, কৰ্ণফ্ল'ৰ, চয়া চচ আৰু এনেকৈ টমেট' চচ দি, আৰু তাৰ লগত অকণমান চিলি চচ দি মেৰিনেট কৰা হৈছে। আৰু আজি মই জিৰা ৰাইচ বনাম। তাৰ কাৰণে ফাৰ্ষ্টতে কেৰাহীখন অকণমান গৰম হ'বলৈ দিছোঁ, আৰু তাৰপিছত ইয়াত মই এনেকৈ ঘি দি দিম। 2 টেবল স্পুনমান ঘি এনেকৈ মই দি দিছোঁ। আৰু এতিয়া এইখিনি অকণমান মই গৰম হ'ব দিম। আৰু এতিয়া মই এইখিনি অকণমান গৰম হ'বলৈ দিম। আৰু গৰম হ'লত ইয়াত মই কাজুখিনি ফাৰ্ষ্টতে ভাজি ল'ম। এয়া মই ফাৰ্ষ্টতে কাজুখিনি দি দিছোঁ। এইখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছতে মই এইখিনি উঠাই থৈ দিম। আৰু এতিয়া এইখিনি মোটামুটি হ'লেই, আৰু এতিয়া এইখিনি মই নমাই থৈ দিম। আৰু এতিয়া ইয়াতে মই গোটা জিৰা, ডালচিনি আৰু ইলাচি কেইটামান ইয়াতে ভাজি ল'ম এইখিনিত। আৰু এইখিনি অকণমান ভজা হোৱাৰ পাছত মই চাউলখিনি দি দিম। এইখিনি মোটামুটি হ'লেই, আৰু এতিয়া ইয়াত মই বাসমতি চাউলখিনি দি দিম।
এয়া মই বাসমতি চাউলখিনি দি দিছোঁ তাৰপিছত এইখিনি অকণমান মই ভাজিব লাগিব আৰু এতিয়া এইখিনি মই অকণমান টাইম ভাজি ল'ম এই জিৰা ৰাইচ ৰেচিপিটো বনাবলৈ অতি সহজ আৰু এতিয়া মই আগতে ভাজি থৈ দিয়া কাজু বাদাম কেইটা ইয়াতে দি দিম আৰু এতিয়া গোটেইখিনি আৰু অকণমান টাইম মই এনেকৈ ভাজি ল'ম আৰু ফ্লেমটো মই অকণমান কমাই থৈ দিছোঁ যাতে লাগি নধৰে সেইখিনি আৰু ইয়াত মই অকণমান আৰু ঘি দি দিছোঁ আৰু এতিয়া ইয়াত মই গৰম পানী অকণমান দি দিছোঁ বেছিকৈ নাই দিয়া অকণমান কমকৈ দিছোঁ যাতে 90% মান সিজি যায় কেইটা আৰু তেতিয়াহে এইটো খাবলৈ সোৱাদ হয় আৱাজটো ৰাখি দিবা কৈটো ৰাখি দিবা চাউলটো ধুই লৈছিলা ঘিউত ভাজি লৈছোঁ বাদাম দি আৰু এতিয়া এইখিনি 90% মান সিজা হোৱাৰ পিছতে মই এইটো বন্ধ কৰি দিম আৰু আনফালে কেৰাহী এটাত আলু কেইটামান ভাজি লৈছে চিকেন ৰেচিপিটোৰ বাবে ফাৰ্ষ্টতে তাই এনেকৈ ভাজি লৈছে আচলতে এই চিকেন ৰেচিপিটো মই নাই বনোৱা আৰু এইখিনি অকণমান ভজা হোৱাৰ পাছতেই প্লেট এখনত নমাই থৈছে আৰু এতিয়া সেইখিনি তেলতেই জলকীয়া আৰু অকণমান পিঁয়াজ ভাজি ল'ব আৰু ইয়াত গোটেইখিনি পিঁয়াজ দি দিয়া নাই আধা পিঁয়াজে ভাজিব আৰু বাকীখিনি এটা পেষ্ট বনাই ল'ব আৰু এইখিনি অকণমান ভজা হোৱাৰ পাছতেই বাকী ৰোৱা পিঁয়াজ আদা নহৰু পেষ্ট এটা বনাই ইয়াত দি দিছে আৰু এতিয়া এই গোটেইখিনি অকণমান দেৰি ভাজিব লাগিব যাতে পিঁয়াজৰ স্মেলটো নাইকিয়া হয় আৰু এনেকৈ অকণমান টাইম ভাজি ল'ব আৰু চিকেনখিনিৰ লগতে জিৰা ৰাইচখিনিও হৈ আছে আৰু এনেকৈ মাজে মাজে লৰাই দিব যাতে লাগি নধৰে আৰু ফ্লেমটো অকণমান কমাই থৈ দিব আৰু এইখিনি মোটামুটি ভজা হ'লেই আৰু এতিয়া ইয়াত চিকেনখিনি দি দিব আৰু চিকেনখিনি দি দিয়াৰ ভিডিঅ'টো মই কৰা নহ'লে আৰু এনেকৈ চিকেনখিনি দিয়াৰ পিছত অকণমান টাইম এনেকৈ ভাজি ল'ব লাগিব
আৰু অলপ ন 10-15 মিনিট লাগব চাউলে গৈছে হ'ব দিয়া আৰু ভজা হোৱাৰ পাছত অকণমান ইয়াতে পানী দি দিছে, বেছিকৈ নাই দিয়া, পানী অকণমান দি আকৌ আৰু এতিয়া পানী দি ইয়াতে বাটাৰ অকণমান দি দিছে আৰু এইখিনি অকণমান টাইম উতল আহিব দিব লাগিব। জ্বালা দিব বাকী মানে তই জ্বালা দিব বাকী আৰু একেলগে মই জেৰিহঁতৰ বাবে ভাতটো ৰেডি কৰি আছোঁ, যিহেতু সিহঁতৰ খাবলৈ টাইম হ'ল। একেলগে মই ভাতখিনিও ৰেডি কৰি আছোঁ। আৰু আপোনালোকে মাৰ্ফিক দেখিছেনে, তাইও মোৰ সমানে সমানে গৈ আছে। এনেকৈ খোৱাৰ টাইমত তাই সদায় লগতে থাকে। Alfie. Makin ako ni. আৰু এইখিনি হ'ল আমি বনোৱা জিৰা ৰাইচ আৰু চিকেনৰ ৰেচিপিটো। আৰু আমিও এতিয়া ভাতখিনি খাই লওঁ। আৰু ভাতখিনি খোৱা মানে আপোনালোকক মই থাৰ্ছডে এটি ভিডিঅ' ক্লিপ দেখুৱাবলৈ লৈছোঁ। এইটো হ'ল থাৰ্ছডে আমাৰ ঘৰত এটি সকাম আছিলে আৰু ভাবিলোঁ তাৰে ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। আৰু এই ভিডিঅ' ক্লিপটি মই ৰেকৰ্ড কৰিব পৰা নাছিলোঁ, যিহেতু সকামত মই লাগি থাকিব লগা হৈছিলে, তো কেমেৰা মই ল'ব পৰা নাছিলোঁ। আৰু সেইবাবে আমাৰ ঘৰৰ একদম সৰু বাচ্চাকেইটাক মই ভিডিঅ'টো কৰিব দিছিলোঁ। আৰু এইজনী হ'ল মোৰ বৰমা। আৰু এইজনী হ'ল আমাৰ সৰু খুৰী। ভাত বনাই আছে সিহঁতে একেলগে। আৰু এয়া হ'ল মোৰ বৌৰ মা। ভিডিঅ'টো বেছি আৰু দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু জিৰা ৰাইচ আৰু চিকেনৰ ৰেচিপিটো কেনেকুৱা লাগিলে তলত নিশ্চয় জনাব।